বুকখেন হান মাৰি ধৰে। বাবা নহ হৈ যাৱাৰ কথা ভাবলি বুকখেন হান মাৰি ধৰে। বাবাই আৰু যদি 5 বছৰমান থাকলাক হৈ মই নতুনকে বান্ধবা খোজা ঘৰটোত থাকলাক হৈ ৰাতি 7টা নাবাজতে বাবাই ভাত খুজলাক হৈ মায়ে 2টামান গাখীৰেদি ভাত দিলাক হৈ বাবাই কৈছিল, বাপু পাছত দেখিৰ বেৰাখেন ভাংছে, গৰুই আহি গোটেকেইডাল কল খালাক, বুঢ়ী ছাগালটোও কাবাই চুৰ কৰি নিলাক। ছাগালকেইটা নহয় হলে বাপু তই ইয়াতে থাকবি, তোৰ ঘৰটো ভাল হ'ব দে, মই আৰু ক'ত থাকিম। যাবাৰে হল। বাবাই গুচিয়ে গেলে। পাছত দেখিৰ বেৰাখেন ভাঙি চিঙি গেল, গৰুই আহি কলকেইডাল খালা, কলকেইডাল খালা। Ayah, 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 শত রাখলিয়া কান্দিয়া বেড়াই, দাদা ভাই হাওড়ালুং মোর গরুর পাল রে। ডাঙার ডাঙার রাখলিয়া হাদুদু খেলাই, দাদা ভাই হাওড়ালুং মোর গরুর পাল রে। বাবা নহ হোৱাৰ 1 বছৰ পাছত ঘৰটো বান্ধবা আৰম্ভ কৰছোঁ।
সিদিনা সপনত আমাৰ হৈৰ গৰুটো আহিছিল, বাৰান্দাত ৰখি আছিল। এটা কলো খুৱাব নোৱাৰিলোঁ। মাক কৈছিলোঁ, মায়ে কান্দছে, ময়ো কান্দছিলোঁ। সিদিনা বৃহস্পতিবাৰ আছিল, বাবাই ৰাতি বাগৰি পৰছিল। বৈকুণ্ঠে চলিয়া গেইলা মোৰ প্ৰাণ সুখী। বৈকুণ্ঠে চলিয়া গেইলা মোৰ প্ৰাণ পক্ষী। বাপু, আজি ৰাতি ভাত নাখাওঁ দে, গাটো বয়া। নহয় দে মা, দুটামান খা, নহ'লে গাটো বেছি বেয়া লাগব। নাখাওঁ দে বাপু, কালি গোটেই ৰাতি ঘুমাব পৰা নাই। পুকখান হেঁচা মাৰি ধৰে, উশাহটো টানবা নৰি। লেম্পটো জ্বলে, চপ ৰাতি বুকখান হেকছো। মই থাকোঁতে তোৰ ঘৰটো হ'লে চিচিৰ লগে দিবা পাৰলো হয়। ভগৱানে দিব দে। বাপু, উশাহটো টানবা নৰি। বুকখান হেঁচা মাৰি ধৰে। উশাহটো টানবা নৰি। ধৰে।